Hello guys, welcome back to my YouTube channel again. আশা কৰোঁ সকলোৱে ভালে আছে আৰু যদিও আপোনালোকে ভালে নাই দেন ট্ৰাই টু ষ্টে হেপী অলৱেজ। আৰু আজি আমি চিনেমেটিক গ্ৰীনী এডিটিংটো কৰিম চিনেমেটিক আৰু আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কেনেকুৱাকৈ কৰিব। তো আহক এইবাৰ দেখুৱাই আছোঁ আপোনালোকক ষ্টেপ বাই ষ্টেপ কওঁ। আৰু একচুৱেলি মোৰ ফটোখন আগতে কৰাই আছে আৰু এইবাৰ মই প্ৰিছেটটো পেষ্ট কৰি দিম আৰু এইবাৰ দেখুৱাম। আৰু একচুৱেলি মই কৰিব গ'লে ভিডিঅ'টো বেছি লং হৈ যায়, তো গতিকে প্ৰিছেটটো ডাইৰেক্ট পেষ্ট কৰি দিওঁ, তাৰপিছত আপোনালোকক ক'ম কি কৰিব লাগে। পেষ্ট ছেটিং ফটোখন প্ৰথমতে এনেকুৱা আছিল বিফৰ আৰু এইবাৰ হৈ গ'ল এনেকুৱা। তো এনেকুৱা আপোনালোকে কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ আহক। প্ৰথমতে সূৰ্যৰ টুলটোত আহোঁ, এক্সপ'জাৰটো ৰাখিছোঁ -20 -0.20, কণ্ট্ৰাষ্টটো 41, হাইলাইটটো -100, শ্বেডোটো 15, হোৱাইটছটো -100, ব্লেকছটো -60 আৰু আপোনালোকে কাৰ্ভ টুলটো এনেকুৱা ৰাখিব। কাৰ্ভ টুলটো একদম একজেক্ট এনেকুৱা দিলেই হ'ল। আৰু এইবাৰ আহিম আমি থাৰ্মোমিটাৰ টুলটোত। থাৰ্মোমিটাৰ টুলটো টেম্পাৰেচাৰটো ৰাখিছোঁ 38 আৰু টিণ্টটো ৰাখিছোঁ -67, ভাইব্ৰেঞ্চটো ৰাখিছোঁ +20, চেচুৰেশ্যনটো ৰাখিছোঁ -44। এইবাৰ আহিম আমি এই কালাৰ গ্ৰেডিঙৰ টুলটোত, এইটো তিনিটা ডট যে দেখা পাইছে আপোনালোকে ওপৰত এইটো ইয়াতে। এইবাৰ আমি কৰিম এইটোৰ শ্বেডোটো মই ৰাখিছোঁ কালাৰ গ্ৰেডিঙৰ শ্বেডোটো ৰাখিছোঁ মই, হিউটো ৰাখিছোঁ 237 আৰু চেচুৰেশ্যনটো ৰাখিছোঁ 33। বাকী লুমিনান্স ব্লেণ্ডিং এইবিলাক লাৰা নাই। তো এইটো হৈ গ'ল। এইবাৰ আহিম আমি মিক্স টুলটোত, কালাৰৰ মিক্স টুলটোত, ইয়াতে চব কালাৰবিলাক এডজাষ্ট কৰা হয়। তো ৰেড কালাৰটো ৰাখিছোঁ হিউটো 0, চেচুৰেশ্যনটো 98। এইবাৰ আহিম আমি এইটো স্কিন কালাৰটোত, অৰেঞ্জ কালাৰ, আৰু হিউটো ৰাখিছোঁ 0, চেচুৰেশ্যনটো ৰাখিছোঁ +76, লুমিনাছটো ৰাখিছোঁ +23। য়েল্ল' কালাৰটোত হিউটো ৰাখিছোঁ -8, চেচুৰেশ্যনটো -51, লুমিনাছটো 15। এইবাৰ আহিম আমি গ্ৰীণ কালাৰটো ৰাখিছোঁ হিউটো 5, +5, চেচুৰেশ্যনটো -43, লুমিনাছটো -48। টিল কালাৰটোত ৰাখিছোঁ হিউটো -100, চেচুৰেশ্যনটো -52। এইবাৰ আৰু লুমিনাছটো ৰাখিছোঁ -8। ব্লু কালাৰৰ হিউটো ৰাখিছোঁ 0, চেচুৰেশ্যনটো -100, লুমিনাছটো 0। এইবাৰ আহিম আমি বেঙুনীয়া কালাৰটোত, ভায়লেট কালাৰ, এই হিউটো ৰাখিছোঁ 0, চেচুৰেশ্যনটো ৰাখিছোঁ -100, লুমিনাছটো 0। পিংক কালাৰত ৰাখিছোঁ হিউটো 0, চেচুৰেশ্যন -100, লুমিনাছটো 0। এইবাৰ আহিম আমি এফেক্টৰ টুলটোত, টেক্সচাৰটো ৰাখিছোঁ 0, ক্লেৰিটিটো ৰাখিছোঁ 100, পূৰা ফুল 100 +100, ডিহেজটো ৰাখিছোঁ +30, ভিগনেটটো 0, গ্ৰেইনবিলাক 0। এইবাৰ আহিম আমি এইটো ডিটেইলৰ টুলত, ট্ৰাইংগেল টুলটোত, শ্বাৰ্পেনিংটো ৰাখিছোঁ 16, ৰেডিয়াছটো ৰাখিছোঁ 1.00, ডিটেইলটো ৰাখিছোঁ 25, মাস্কিংটো 22, নইজ ৰিডাকশ্যনটো 17, ডিটেইলটো 15, কণ্ট্ৰাষ্টটো 0, কালাৰ নইজ ৰিডাকশ্যন 51, ডিটেইল 53, স্মুথনেছ 50। হৈ গ'ল আমাৰ ফটোখন এডিট। আৰু এইবাৰ বেলেগক পেষ্ট কৰি দেখুৱাম আপোনালোকক। তো গাইজ আপোনালোকক যদি প্ৰিছেটটো লাগে দেন মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিলে হ'ল, মই ইনষ্টাৰ নামটো ডিছক্ৰিপশ্যনত দি দিম। তো গাইজ আজিৰ কাৰণে এইখিনিয়ে আছিল। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিমান পাৰে ছাবস্ক্ৰাইবটো কৰিব, আৰু যিমান পাৰে একচুৱেলি শ্বেয়াৰটোও কৰিব, কাৰণ ছাপৰ্টৰ বিৰাট দৰকাৰ বৰ্তমান। আৰু আপোনালোকে এনেকুৱাকৈ ছাপৰ্ট দি থাকক আৰু কমেণ্ট কৰক যিমান পাৰে। তো হেভ এ গুড ডে, থেংক ইউ, বাই বাই।